গুড মৰ্ণিং। আজি গৈ আছোঁ মই স্কুল, মানে স্কুল নহয়, মই থ'বলৈ গৈ আছোঁ স্কুললৈ, মানে মনত থ'বলৈ। তো স্কুল গৈ আছোঁ, তো স্কুলৰ পৰা আহিলোঁ ভাবিলোঁ এতিয়া বজাৰ যাওঁ, যিহেতু চব্জি 2-3টা ল'বলৈ আছে। তো বেছি ল'বলৈ নাই, 2-3টা, আৰু বজাৰখন বেছি দূৰত নহয়, ওচৰতে। তো স্কুটিখন ওলাই গ'লোঁ বজাৰলৈ। তো বজাৰ আহি পাই গ'লোঁ। বজাৰত বেছি বস্তু নাই, বিলাহী ল'ম আৰু কিবা কিবি 2-এটা বস্তু ল'লোঁ। লৈ কিনে আহিলোঁ ঘৰত এতিয়া আমাৰ ল'ৰাটোৰ লগত অকণমান, আৰু এনেকৈ ল'ৰাটোৰ লগত অকণমান খেলি মেলি, আৰু মোৰ চেনেলটো ৱাচ টাইম কমপ্লিট হৈ গ'ল, খালি ছাবস্ক্ৰাইবাৰ কেইটামান বাকী আছে, জল্দি সোনকালে কৰি দিয়ক। আৰু এতিয়া বহাব লৈছোঁ ভাত। এয়া দেখিছে লোকেল মাছ আৰু এইফালে লোকেল মাছ, ৰঙালাও আৰু খাচা চানাৰ ভাজি ধুনীয়াকৈ মই খাই লৈছোঁ। খাই লৈ কেনে দেখিছে ফুলজোপা কেনেকুৱা লাগিছে কওকচোন বাৰু। সন্ধিয়া বেলিটো চাওকচোন, আৰু এতিয়া দিলে। আৰু এইবোৰ হৈছে ভেবেলিলতাৰ পকৰি, যিহেতু গৰম গৰম এতিয়া ভেবেলিলতা খাব লৈছোঁ। তো 1-2টা খাই লওঁ, আৰু ভিডিঅ'টো আজি ইমানেই আছিল। বাই বাই।